Hello guys, welcome back to another new video friends. আজি ভিডিওটো আমি আলোচনা কৰিম ডাৰ্ক ওয়েবৰ বিষয়ে যেটো ইন্টাৰনেটৰ এটা বহুত গোপনীয় ভাগ হয় বুলি ক'ব পাৰি যেটোৰ বিষয়ে বহুত কম মানুহে জানে বা নাজানে ম্যাক্সিমামে তো আজি ভিডিওটোত আমি সেই বিষয়ে আলোচনা কৰিম ডাৰ্ক ওয়েবৰ বিষয়ে তো ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব খুবেই ইন্টাৰেষ্টিং আৰু নলেজেবল হ'ব ভিডিওটো আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তো বলক ফ্ৰেন্ডস ভিডিওটো আমি আৰম্ভ কৰো গাইজ যেতিয়া নৰমালি যিকোনো সাধাৰণ মানুহে বা আমি যেতিয়া ইন্টাৰনেটৰ কথা ভাবো বা চিন্তা কৰো তেতিয়া হল আমাৰ মনলৈ কেইটামান খালি নিৰ্দিষ্ট কামহে মনলৈ আহে যেনেকে সোশ্যাল মিডিয়া ইউজ কৰা হোক কিবা ভিডিঅ চোৱা হোক কিবা নিউজ চেক কৰা হোক বা কিবা অনলাইন মানি ট্ৰানজেকচন হেবিলাক কিছুমান নিৰ্দিষ্ট কথা আহে কিন্তু গাইজ এইবিলাক যিবিলাক আমি কাম কৰো হেবিলাক মাত্ৰ ইন্টাৰনেটৰ একদম সৰু এটা ভাগ যেটো মানে গোটেই টোটাল ইন্টাৰনেটৰ মাত্ৰ 4% হয় যেটো আমাৰ সাৰফেস ওয়েবত আছে যেটো আমি সকলোৱে চাব পাৰো বা ইউজ কৰিব পাৰো মাত্ৰ 4% ভাবি চাওক ইন্টাৰনেট কিন্তু হে 4% মানে এটা বিশাল সাগৰৰ সমান তো গাইজ ইয়াতে আৰু এটা কথা কইলো ইন্টাৰনেটক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে এটা হৈছে সাৰফেস ওয়েব এটা হৈছে ডিপ ওয়েব আৰু এটা হৈছে ডাৰ্ক ওয়েব তো গাইজ মেইনলি আজি আমি ভিডিওটোত কথা পাতিম ডাৰ্ক ওয়েবৰ বিষয়ে কিন্তু তাৰ আগতে মই আপোনালোকক ডিপ ওয়েবৰ বিষয়েও কৈ ল'ব বিচাৰিছো ইতিমধ্যে আপোনালোকে গম পালে সাৰফেস ওয়েব কোনটো হয় যেটো আমি নৰমালি সকলো মানুহে ইউজ কৰিব পাৰো বা সকলোৰে কাৰণে হেতু ভিজিবল হৈ থাকে তো যেটো মানে আমি সকলোৱে নৰমালি ডাইৰেক্ট গুগলত গৈ বা কিবা যিকোনো ব্ৰাউজাৰত গৈ সাৰ্চ কৰিলে পাই যাও তো গাইজ এতিয়া ডিপ ওয়েবৰ কথাটো লৈ আহিছো ডিপ ওয়েবত মানে কথাটো হৈছে এনেকুৱা ধৰণৰ যে ইয়াত কিছুমান অৰ্গানাইজেচন বা কিছুমান মানে মানুহৰ মানে ধৰি লওক মোৰে বা আমাৰ যিবিলাক পাৰ্সোনাল ডাটা থাকে হেবিলাক থাকে মানে হেবিলাক লুকাই ৰখা হয় যিবিলাক অকল আমি যাৰ হয় হিহে চাব পাৰিব বেলেগ সকলোৱে চাব নোৱাৰে মানে হেবিলাকক গুগলত দিয়া নাথাকে মানে ধৰি লওক এতিয়া যদি মই অনলাইনত ইন্টাৰনেট বেংকিং ইউজ কৰিছো তেনেহলে হেতু অকল ইউজাৰ আইডি আৰু পাসওয়াৰ্ড দি লগইন কৰাৰ পাছত অকল মইহে চাব পাৰিম মানে হেতু গুগলত দি ৰাখি দিয়া নাই যে মোৰ নামটো যদি সাৰ্চ কৰি দিয়ে তেতিয়া হলে মোৰ গোটেই বেংকৰ ডিটেইলছ খিনি আহি যাব হেতু অকল যাৰ ওচৰত পাসওয়াৰ্ড আৰু ইউজাৰ আইডি থাকিব তেওঁলোকে লগইন কৰাৰ পাছতহে হেতু চেক কৰিব পাৰিব ধৰি লওক কোনোবাই কিবা এটা স্কলাৰশিপৰ ফৰ্ম ফিলআপ কৰিছে তো তেওঁলোকেও হেতু অকল ইউজাৰ আইডি আৰু পাসওয়াৰ্ড দি যেতিয়া লগইন কৰিব তেতিয়া হলেহে তেওঁলোকৰ ডাটাখিনি শো কৰিব হেতু আৰু ডাইৰেক্ট মোৰ নামটো সাৰ্চ কৰিলে যে গুগলত সব দেখাই দিব মোৰ ডিটেইলছ খিনি দেখাই দিব হেতু নহয় তো হেখিনি যিখিনি লুকাই ৰখা হয় মানে অকল যাৰ হয় তেওঁহে চাব পাৰিব হেখিনি হৈছে ডিপ ওয়েবত পৰি যায় তো গাইজ ইয়াত আমাৰ ডিপ ওয়েবৰ ভিতৰত কেইটামান বিষয় পৰি যাব অকল ইন্টাৰনেট বেংকিং বুলিয়ে নহয় যেনেকৈ ধৰিলো কিছুমান গভৰ্নমেন্ট ৰিপৰ্টছ হৈ গল ফাইনান্সিয়েল ৰেকৰ্ড হৈ গল বা সাইন্টিফিক ৰিসাৰ্চ পেপাৰ যিবিলাক সকলোৰে কাৰণে হদৰি কৰি দিব নোৱাৰি মানে যিটো অৰ্গানাইজেচনে কৰিছে তেওঁলোকে সকল কৰিব পাৰিব কিন্তু হেতু ইন্টাৰনেটত ষ্টৰ কৰি ৰাখি দিয়ে যেটো পাসওয়াৰ্ড আৰু ইউজাৰ আইডি দি লগইন কৰাৰ পাছতহে কোনোবাই চাব পাৰিব তো হেতু ডাইৰেক্ট গুগলত নাথাকে গম পাইছে আপোনালোকে চাই কথাটো ডাইৰেক্ট গুগলত নাথাকে হেই কিবা এটা যেটো অৰ্গানাইজেচন বা হেৰি হয় তেওঁলোকৰ ইন্টাৰনেটৰ সাৰ্ভাৰত অকল তেওঁলোকৰ সাৰ্ভাৰত যদি বেংকৰ ডিটেইলছ খিনি অকল হেই বেংকৰ সাৰ্ভাৰতহে আছে যত নেকি আপোনালোকে ইউজাৰ আইডি পাসওয়াৰ্ড দি লগইন কৰাৰ পাছতহে চাব পাৰিব সকলোৱে হেতু চাব নোৱাৰে সকলোৰে কাৰণে হেতু হদৰি কৰি দিয়া নাই হেতুৱে হৈছে ডিপ ওয়েব তো ইতিমধ্যে ফ্ৰেন্ডস আপোনালোকে আশা কৰিছো যে সাৰফেস ওয়েব আৰু ডিপ ওয়েবৰ এটা থুলমূল আইডিয়া পালে হ'ব বা ভালদৰে বুজি পালে চাগে তো এতিয়া আহিছো আমাৰ মেইন পইণ্ট দা ডাৰ্ক ওয়েবলৈ এতিয়া ডাৰ্ক ওয়েবটো কি হয় হেতু কৈ আছো মানে হৈছে এতিয়া আমি নৰমালি কিবা এটা সাইট ওপেন কৰিবলৈ বা ওয়েবসাইট ওপেন কৰিবলৈ যে যিবিলাক ব্ৰাউজাৰ ইউজ কৰো সৰ্বপ্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰে ইউজ কৰো ম্যাক্সিমাম তাৰপিছত ধৰি লওক মাইক্ৰোসফট এজ হৈ লওক বা মজিলা ফায়াৰফক্স এই ব্ৰাউজাৰসমূহ দি কিন্তু আপোনালোকে ডাৰ্ক ওয়েবৰ যিকোনো সাইট এটা ওপেন কৰিব নোৱাৰে এটো সাইট সমূহ ওপেন কৰিবলৈ কাৰণে ডাৰ্ক ওয়েবৰ সাইট সমূহ ওপেন কৰিবলৈ কাৰণে আপোনালোকৰ এটা নিৰ্দিষ্টকে এটা ব্ৰাউজাৰ লাগিব হেতু হৈছে tor ব্ৰাউজাৰ হেতু হৈছে দি অনিয়ন ৰাউটাৰ মানে tor ব্ৰাউজাৰৰ ফুল ফৰ্মটো হৈছে দি অনিয়ন ৰাউটাৰ তো এটো tor ব্ৰাউজাৰটো এনেকুৱা ধৰণৰ যে ইয়াত আপোনালোকে কিবা এটা সাৰ্চ কৰাৰ পাছত ডাইৰেক্টলি আপোনালোকক ওয়েবসাইটটো শো কৰি নিদিয়ে যদি ধৰি লওক মই ইয়াত কিবা এটা ইউনিভাৰ্সিটিৰ ওয়েবসাইট এটা নৰমালি আমাৰ ক্ৰম ব্ৰাউজাৰত ধৰি লওক সাৰ্চ কৰিলো যে dibruexam.in বুলি সাৰ্চ কৰিলে আমাক ডাইৰেক্ট ওয়েবসাইটটোলৈ পঠিয়াই দিয়ে কিন্তু
ডাৰ্ক ৱেবত তেনেকুৱা ধৰণৰ নহয়। ডাৰ্ক ৱেবত যিবিলাক ৱেবছাইট থাকে সেইবিলাকত আপোনালোকক বহুত ঘূৰাই পকাই, বহুত কেইটা ৱেবছাইটৰ মাজেদি নি লাষ্টত আপোনালোকক ফাইনেল ৰিজাল্টত পঠিয়াব। তো মানে ঘূৰাই পকাই যিটো হয় সেইটো পিয়াজত যেনেকুৱা পকোৱা থাকে, সেই তেনেদৰে ইয়াত আপোনালোকক ৱেবছাইটসমূহত ঘূৰাই নি কিনে ফাইনেল ৱেবছাইটত পঠিয়ায়। সেইকাৰণে ইয়াত অনিয়নটো ইউজ কৰা হৈছে, মানে পিয়াজটো ইউজ কৰা হৈছে। তো ইয়াত আমি যেনেকৈ নৰ্মেল ৱেবছাইট এটা ইউজ কৰোঁতে তাত .in বা .com বা .org থাকে, কিন্তু ইয়াৰ ৱেবছাইটসমূহত .onion থাকে। ধৰি লওক কিবা এটা ৱেবছাইটৰ নাম হৈ গ'ল, ধৰি লওক মই এনে এক্সাম্পলৰ কাৰণে কৈছো যে ডিব্ৰুগড় ইউনিভাৰ্চিটি .onion থাকিব ডাৰ্ক ৱেবত। তো গম পালে আপোনালোকে অনিয়নটো কেলে থাকে, মানে কিবা এটা ৱেবছাইটত চাৰ্চ কৰাৰ পাছত সেইটো বহুত ঘূৰি গৈ কিনে লাষ্টত আপোনালোকক চাৰ্চ ৰিজাল্টত দেখুৱায়। তো গাইজ এতিয়া আমি নৰ্মেলি আজিকালি চবে অনলাইন শ্বপিং কৰিছে। তো এতিয়া যেনেকুৱা আমি এমেজন বা ফ্লিপকাৰ্টৰ পৰা কিবা কাপোৰ হওক বা কিবা কিতাপ হওক বা কিবা গ্ৰচাৰী বস্তু হওক আমি গোটেইখিনি অনলাইন যেনেকৈ অৰ্ডাৰ কৰো, ঠিক তেনেদৰে ডাৰ্ক ৱেবত ৱেবছাইটসমূহৰ পৰা তেওঁলোকে টেৰৰিষ্টসকলে ইলিগেল ৱেপনছ, তাৰপিছত ইলিগেল ধৰি লওক এনিমেল পাৰ্টছ যিবিলাক আমাৰ কাৰণে বেন কৰি থোৱা আছে বা সেইবিলাক ইলিগেল এনিমেল পাৰ্টছ হৈ গ'ল, ফেক কাৰেঞ্চি হওক বা ফেক পাছপোৰ্ট ডিলাৰ্ছ, হেকাৰ্ছ বিলাকে বিশেষকে এই ডাৰ্ক ৱেবটো ইউজ কৰে। হিউমেন অৰ্গেনছ বা বডি পাৰ্টছ বিলাক ইয়াত বিক্ৰী কৰা হয়। ধৰি লওক কাৰোবাৰ কিডনী বা এইবিলাক এই ডাৰ্ক ৱেবত চব এইবিলাক ইলিগেল যিমান কাম আছে চব গোটেইবিলাক ডাৰ্ক ৱেবৰ জৰিয়তে হয়। লগতে গাইজ ইয়াত এনেকুৱা ধৰণৰ কাম হয় ন, যিবিলাক মানে আমি আমাৰ চিন্তাৰ কল্পনাও কৰিব নোৱাৰিব, মানে ইমানে বেছি এক্সট্ৰিম লেভেলত এইবিলাক কামবিলাক হয় যে ইয়াত কিছুমান চেনেল আছে যিবিলাকত ইয়াত মানুহৰ বডি পাৰ্ট আৰু কোনোবা এটা এনিমেলৰ বডি পাৰ্ট বিলাক মিলাই কিবা কিবি ৰেচিপি দেখুওৱা হয়, টিউটৰিয়েলছ বিলাক দেখুওৱা হয়, নতুন ডিছ বনাই দেখুওৱা হয় মানুহৰ বডি পাৰ্টেৰে। ভাবি চাওকচোন সেইটো ভাবিলে কেনেকুৱা লাগি যায়। আৰু গাইজ আটাইতকৈ এক্সট্ৰিম লেভেলৰ যিটো বস্তু হয় সেইটো হৈছে ইয়াত ৰেড ৰুম ভিডিঅ'জ বিলাক ক্ৰিয়েট কৰা হয়, য'ত নেকি সৰু ল'ৰা ছোৱালী বা পুৰুষ মহিলাসকলক কিডনেপ কৰি এটা ৰুমত বন্দী কৰি ৰখা হয় আৰু তাত তেওঁলোকক টৰ্চাৰ কৰা হয়। আৰু টৰ্চাৰ মানে এক্সট্ৰিম লেভেলৰ টৰ্চাৰ, যিটো আমাৰ নিচিনা মানুহে কল্পনাও কৰিব নোৱাৰে। সেইবিলাক মানে ধৰি লওক কাৰোবাৰ জিন্দাই চকুটো উলিয়াই লৈ আনে বা কাৰোবাৰ ধৰি লওক ছাল বিলাক ইয়াৰ পৰা ইয়ালৈকে পুৰা উলিয়াই লৈ আনে, তেনেকুৱা ধৰণৰ অনলাইন সেইবিলাক লাইভ টেলিকাষ্ট কৰে অনলাইন, যিবিলাক চাবৰ কাৰণে মানুহে অনলাইন তেওঁলোকক পইচা ডনেট কৰে। আৰু এটা অৰ্গেনাইজেশ্যনৰ ৰিচাৰ্চ মতে কোৱা হৈছে যে প্ৰত্যেক মাহে এতিয়াও 13 লাখতকৈও অধিক মানুহে সেই ৱেবছাইট ৰেড ৰুমৰ ভিডিঅ' চাবলৈ কাৰণে নতুনকে সেই ৱেবছাইটত জইন হৈ আছে, মানে নতুনকৈ সেই ৱেবছাইটসমূহ ভিজিট কৰি আছে। তো আপোনালোকে ভাবিব পাৰে মানে কিছুমান মানুহে এনেকুৱা ধৰণৰ ভিডিঅ'জ বিলাক চাই কিমান মানে কেনেকুৱা ধৰণৰ আনন্দ লাভ কৰে যে তাৰ কাৰণে পইচা দি সেইবিলাক চাবলৈ বিচাৰে। আৰু এই লোকসকলে মানে বেলেগক টৰ্চাৰ হোৱা দেখি মানে আনন্দ লাভ কৰে। সেইবিলাক কেনেকুৱা ধৰণৰ মানুহ হয় মানে ক'ব নোৱাৰি। আৰু গাইজ ইমানখিনি শুনাৰ পাছত আপোনালোকৰ হয়তো নিশ্চয় মনত এটা কুৱেশ্যন আহিছে হ'ব যে যদি এইখিনি ইলিগেলে হয় তেনেহলে চৰকাৰে এইখিনি বন্ধ কেলে নকৰে বা পুলিচে একো একশ্যন কেনে নলয়। আৰু এতিয়া ফ্ৰেণ্ডছ মই আপোনালোকক ক'ব বিচাৰিম যে মই প্ৰথমে আপোনালোকক কৈছো যে এইটো টৰ ব্ৰাউজাৰতহে অকল ডাৰ্ক ৱেব খিনি এক্সেছ কৰিব পাৰি, য'ত নেকি আপোনালোকৰ কিবা এটা ৱেবছাইট সাৰ্চ কৰাৰ পাছত ঘূৰি পকি যায়। আৰু ঘূৰি পকি যাওঁতে সেইটো প্ৰচেছটো হৈছে মানে কিবা এটা সাৰ্চ কৰাৰ পাছত সেই সাৰ্চটো প্ৰথমে আপোনালোকৰ বহুত কেইটা VPN থাকে, যিটো ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। মানে VPN বিলাকত কি হয়, প্ৰথমে কিবা এটা সাৰ্চ কৰাৰ পাছত সেইটো আপোনালোকৰ VPN ত যাব, VPN A যাব, সেইটোৰ পৰা VPN B যাব, সেইটোৰ পৰা VPN C D তেনেকুৱাকে গৈ যেতিয়া ZVPN ত পাব, তাৰ পাছতহে আপোনালোকক গৈ কিনে সেই ৱেবছাইটটোত দেখুৱাব। মানে ইয়াৰ ভিতৰতে আপোনালোকৰ IP এড্ৰেছটো 50 বাৰ মান চেঞ্জ হৈ যাব। তো যদি এটা এজন মানুহৰ IP এড্ৰেছ যদি 50 বাৰ মান চেঞ্জ হৈ থাকে, তেতিয়াহ'লে সেই মানুহজনক ধৰা মানে অসম্ভৱ কথা, মানে সেইটো কেতিয়াও ধৰিব নোৱাৰে সেই মানুহজনক যাৰ IP এড্ৰেছটো ইমান বাৰ চেঞ্জ হৈ থাকে। এতিয়া ধৰি লওক নৰ্মেল যিবিলাক ব্ৰাউজাৰ আমি ইউজ কৰো, সেই ব্ৰাউজাৰসমূহত আমাৰ
এটা আইপি এড্ৰেছ থাকে, ধৰি লওক কোনোবাই কিবা বেয়া কাম এটা কৰিছে, পুলিচে সেই মানুহজনৰ আইপি এড্ৰেছটো কি সেইটো গম পালে লগে লগে সেই মানুহজনক এৰেষ্ট কৰি ল'ব পাৰে। কিন্তু য'ত নেকি 50 বাৰ মান এজন মানুহৰে আইপি এড্ৰেছটো চেঞ্জ হৈ থাকিব, সেই জেগাত মানে ৱেবছাইটৰ মালিককো আৰু লগতে যোনে চাৰ্চ কৰিছে তেওঁলোককো ধৰাৰ কোনো চান্সে নাই, মানে ধৰিব নোৱাৰে, অসম্ভৱ কথা। সেইকাৰণে চৰকাৰেও একো কৰিব নোৱাৰে আৰু পুলিচে একো কৰিব পৰা নাই। তো এইটো অকল মানে আপোনালোকক কথাটো জনাবৰ কাৰণে, যিহেতু মানে বস্তুটো আছে সেইকাৰণেহে মই ভিডিঅ'টো বনাইছো। কিন্তু ইয়াত কেতিয়াও আপোনালোকে নাযাব, কাৰণ আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে এই ৱেবছাইটসমূহ বহুত বেছি ভয়ানক হয়। কাৰণ ইয়াত আপোনালোকে কিবা এটা কৰিবলৈ যাব, আপোনালোকে নিজে হেক হৈ যাব। মই কৈছো ইয়াত বেছিভাগ হেকাৰ বিলাকে এইসমূহ ইউজ কৰে। আপোনালোকে কিবা এটা ইউজ কৰিবলৈ যাব, হেকাৰে আপোনালোকক হেক কৰি ল'ব। আপোনালোকে নিজে যাবহে কিবা এটা চাবলৈ বা কিবা বিচাৰিবলৈ, এনেই আপোনালোকৰ মনত উঠিব যে কেনেকুৱা ধৰণৰ হয় এবাৰ চাওচোন, কিন্তু আপোনালোকৰ নিজে শেষ হৈ যাব। সেইকাৰণে আপোনালোকক কৈছো যে আপোনালোকে কেতিয়াও ভিজিট নকৰিব। ময়ো আজিলৈকে কেতিয়াও ভিজিট কৰা নাই, যিহেতু বস্তুটো আছে সেইকাৰণে জনালো। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু হেল্পফুল ভিডিঅ'জ মই বনাই থাকো। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।